তো হে গাইজ তো ৱেলকাম বেক টু মাই ইউটিউব চেনেল অপূৰ্ব ব্লগছ আৰু আপোনালোকক লাষ্ট ব্লগটোত কৈছিলোঁ মই কামাখ্যাত যাম বুলি লাষ্ট ব্লগটোত বালাজী মন্দিৰ গৈছিলোঁ আপোনালোকে যদি চোৱা নাই চাই ল'ব ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে আৰু মোৰ লগত যাব কুলদীপৰ ব্লগ বনাই ইয়াৰ চেনেলৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে চাব পাৰে আৰু এইটো হ'ল ৰাজু এতিয়া আমি তিনিজনে যাম কামাখ্যাত তো বলক গাইজ এতিয়া আমি আহি পালোঁ চাৰিআলি আৰু ইয়াতে মানে আৰু গাড়ীত উঠিলোঁ তাৰ পৰাতো গাড়ীত উঠিলোঁ তো ইয়াৰ পৰা আৰু গাড়ীত উঠিলোঁ ইয়াৰ পৰা আৰু যাব লাগিব ৰাজু আছে ৰাজু কেনে তোমাৰ মানে লাহে লাহে যাইছে গাড়ীখন মানুহ নাই বেছি ৰাজু কেনে ভালে আৰু এইফালে কুলদীপ বহি আছে যাব লগ এতিয়া গাড়ী ষ্টাৰ্ট দাদা এজনক লগ পালোঁ এজন দাদাজনে দাদাজনৰ এটা চেনেল আছে কি চেনেল দাদা ভক্তি সংগমৰ সকলোকে নমস্কাৰ জনালোঁ ভক্তি সংগম আছে দাদাৰ এটা চেনেল আছে আপোনালোকে চাব আৰু ছাবস্ক্ৰাইবটো কৰি দিব ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে আমি যাই আছোঁ যাই পোৱাই নাই বাছখনো ৰখি যাই আছে লাহে লাহে যাই আছোঁ কি বা পালোঁ লাষ্ট গেট পালোঁ লাষ্ট গেট আৰু গাইছ এতিয়া পালোঁ গোপাল বড়ো হায়াৰ ছেকেণ্ডেৰী স্কুল এইখানে চালোঁ গোপাল বড়ো সেই পালোঁ দিয়ক অলপ হ'লেও গণেশগুৰি পালোঁ আৰু এইখন চালক নতুন ব্ৰিজখন যে এইখন ওপৰে যে এইখন নতুন ব্ৰিজখন আৰু গাইছ এতিয়া পালোঁ আমি কি পালোঁ ক্লক টাৱাৰ পালোঁ এইখন চালোঁ ক্লক টাৱাৰ গাড়ীখন মানে ইমানেই যাম মানে বহুত জাম লাগিল আগত আৰু এতিয়া পালোঁ আমি বিগ বাজাৰ এয়া বিগ বাজাৰ চাই লওক আৰু গাইছ এই পাই গ'লোঁ আমি চানডুবি আৰু ইয়াতেও এদিন আহিম ৰ'ব ব্লগ বনাব আপোনালোকক দেখাম তো গাইছ ফাইনেলি পাই গ'লোঁ কামাখ্যা মন্দিৰ আৰু এইফালে আছে কামাখ্যা মন্দিৰ এতিয়া সোমাই আছোঁ আপোনালোকক দেখাই আছোঁ আৰু এইফালে যে কুলদীপ কেনে মজা ফাইনেলি আহি পেলাই দিয়ক এইখন হ'ল গেট এতিয়া ইফালে যাব লাগিব এতিয়া গাড়ী ভাড়াত মানে গাড়ীত যাব লাগিব নহ'লে ভৰি চেছ গাইজ ফাইনেলি আমি আহি পালোঁ ভিতৰৰ অংশ এতিয়া ওপৰত যাই আছোঁ আমি আৰু আমি ভাবিছিলোঁ ইয়াৰ পৰা গাড়ীত যাম কিন্তু গাড়ীত যাব লাগিব ইয়াৰ পৰা নহ'লে ভৰি চৰিৰ পৰা বিষাই যাব কিন্তু আমি গাড়ীত নাযাওঁ কাৰণ গাড়ী ভাড়া একজনৰ 50 টকা তো ভাবক গাড়ীত যাবি দে তো আমি খোজকাঢ়ি যাই আছোঁ এতিয়া খোজকাঢ়ি পূৰা ভৰি চৰি বিষাব সেইখিনি পইচা তাতকৈ খাম তাত চিকি সেইখিনি পইচা তুমি খাম লগা হ'লে ভৰি চৰি বিষাব আৰু তো গাইছ ইয়াতে অলপ বহি ল'লোঁ মানে ৰখি যাব লাগিব না বহুত থাকাত যাব না কি মজা একদম গাড়ী ভাড়াটো ইমান নাছিলে আগতে আছিল 20 টকা মান এতিয়া লকডাউন হ'ল ন সেইকাৰণে মানে 50 টকা কৰি দিল শ্ৰী শ্ৰী দাৰপাল গণেশ মন্দিৰ তো ইয়াতে মানে প্ৰথম সোমাইছোঁ আজি আগতে মানে সোমোৱা নাছিলোঁ তো গাইছ এই মন্দিৰটোৰ ওপৰৰ পৰা ভিউটো চাওক কি মজা ভিউ তো ইয়াতে অলপমান থাকি যাওঁ আৰু আমি সেৱা এটা কৰি লওঁ আৰু এতিয়া আমি যাব লাগে আৰু বেছি দেৰি নকৰোঁ আৰু তো যাই থাকোঁ বলক তো গাইছ ইয়াৰ পৰা আহিলোঁ ইয়াতে মানে বেছি দেৰি নকৰোঁ আৰু মানে নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব ন তাৰ মেইন মন্দিৰত যাব লাগিব আৰু এইটো মই দেখালোঁ আপোনালোক যি পাৰোঁ মানে ভিডিঅ'টো ইমান দীঘল কৰিব খোজা নাই তো ভিডিঅ'টো কিমান বা দীঘল হয় মই নিজে নাজানো তো এতিয়া বলক যাই থাকোঁ তো ইহঁতে আহি আছে सामान बांध सोचा नहीं दो बार इन शहरों की गिरफ्त से भगा मैं তো গাইছ জীৱনত দ্বিতীয়বাৰ আহিলোঁ কামাখ্যা মন্দিৰত ফাৰ্ষ্ট এবাৰ আহিছিলোঁ আৰু এইবাৰ দ্বিতীয়বাৰ আপোনালোকক দেখা পাইছোঁ তো আৰু বহুত দূৰ আছে আপোনালোকক দেখাম যাই আছোঁ গাড়ীত নাযাওঁ খোজকাঢ়ি যাই আছোঁ বলক मेरी सांस लेके सब भूला भाई जादू सा है कुछ सवा में झंझट से दूर हूँ पड़ोसी की पीटी नहीं सुनी आज जो करो जो करना नहीं डरना कुछ अभी भी सोचे कैसे 9টা বজাতে আহিছিলোঁ এতিয়া বাজিল 12টা মানে ভাবা নাছিলোঁ ইমান মানে কষ্ট হ'ব বুলি তো অলপ কষ্ট হ'ল ভাল লাগিছে হ'লেও কষ্ট নাই একো নাই আপোনালোকৰ কাৰণে কৰিব পাৰোঁ কি খাইছা ৰাজু জেলি খাইছা তো এতিয়া এনেকৈ যাই আছোঁ আৰু খোজকাঢ়ি গাড়ী ভাড়াটো বহুত গাড়ী ভাড়া 50 টকা এতিয়া কেনেকৈ যাম আৰু তো আপোনালোক কষ্ট কৰি দেখাই আছোঁ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আমি মানে আধাই পোৱা নাই আৰু বহুত দূৰ আছে কমচে কম আৰু আমাৰ আধা ঘণ্টা পাৰ লাগি যাব খোজকাঢ়োতে আমি ৰখি যাম 1 ঘণ্টামান লাগিব আৰু তো আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু এই গাইছ ৰাস্তা চাওক কি ধুনীয়া ৰাস্তা চাই মানে অতি সুন্দৰ মানে কি চাফ চিকুণ ৰাস্তা মানে মজা খাতাৰনাক
তো গাইজ কিবা এটা খাব লাগিছিল কিন্তু দোকান নাই ইয়াতে আগত দোকান আছে নেকি বলকচোন গাইজ আগত আমি এজন দাদাক সুধিলোঁ কিমান দূৰ আছে তেওঁ ক'লে 2 কিলোমিটাৰমান আছে যায়ে আছোঁ 2 কিলোমিটাৰৰ বেছি হ'ল কি ক'ব লাগিলে এতিয়া যাই এই বহুত দূৰ আছে যাই দেখক আগলৈ আহিলে আগলৈতো মোক নাপাবা না তাৰ পৰা উঠি আহি কিনে তুমি এইখিনি পাবা এইখিনি পাবাতো যোৱাতে যাব পাৰিম না পাৰিবা এই যাওঁতে আৰামত এইখিনি পাবা এইখিনি পৰা আকৌ এনেকৈ উঠি যাবা এতিয়া মন্দিৰ এৰিয়াত তো খুৰাজনক দিলোঁ বহুত ধন্যবাদ আমি মানে এনেকুৱা আহি আছিলোঁ খোজকাঢ়ি তো তেওঁ দেখা পাই ভাবিলে খোজকাঢ়ি যাই আছে ইমান কেনেকৈ যাব তো আমাক মানে উঠাই ল'লে ধন্যবাদ খুৰা ঠিক আছে ঠিক আছে দিয়া জলদিও আহি গ'লো আৰু মনত ৰাখিম মানে এনেকুৱা মানুহ পাবলৈ মানে বহুত টান চাওক আমি মানে খোজকাঢ়ি আহিছিলোঁ খুৰাজনে দেখা পাই আমাক উঠাই আনিলে আৰু তেওঁ পইচাও নল'লে আমি ক'লো লওক তেওঁ পইচা নল'লে বহুত ভাল লাগিল আৰু এয়া চাই লওক তো ফাইনেলি পালোঁ দিয়ক আৰু কামাখ্যা তো এতিয়া ভিতৰলৈ যাবলৈ চেষ্টা কৰিম এইবিলাক চাই লওক পূজাৰ সামগ্ৰী পূৰা এই ধূপটো লৈ ৰঙাটো ঠিক আছে তো গাইছ ইয়াতে ধূপ চাকি লৈ লওক তাৰে ভিতৰত জ্বলাব লাগিব আৰু শুনিছোঁ বোলে মন্দিৰৰ ভিতৰত কেমেৰা এলাও নাই তো প্ৰথমতে এইটো মন্দিৰত আমি সোমাই লওঁ চাই লওক কি ধুনীয়া মন্দিৰ এতিয়া মেইন মন্দিৰত যাম আৰু তাৰে আগতে এইটো মন্দিৰত অলপ ধূপ চাকি জ্বলাই লওঁ চাই লওক কি ধুনীয়া ये दुनिया ने दो या जाना मुझे घर नहीं इनको विचारों की है जड़ वही ये जो चमके तारे मेरे पे पूरी रात प्रकृति साथ है वो जो करीब पास नहीं हम তো গাইছ আপোনালোকৰ এটা দুখৰ খবৰ মানে মোৰ কাৰণেতো বহুত কষ্ট কৰে হ'ল আমাৰ গোটেইকেইটাৰে হ'ল মানে আমি যে আহিছোঁ মন্দিৰত ভিতৰত মানে মেইন মন্দিৰত যাবলগা হ'লে মানে ক'ভিড টেষ্টটো কৰিব লাগিব তো আমি ক'ভিড টেষ্ট কৰিম কিন্তু ক'ভিড টেষ্টটো তলতে কৰি আছে বোলে এই পূৰা তলতে কৰি আছে ক'ভিড টেষ্টটো তো এতিয়া আমি আকৌ তলত যাই আছোঁ ক'ভিড টেষ্টটো কৰিবলৈ আমি গম নাপাওঁ যে তলত যে কৰি আছিল তো ক'ভিড টেষ্টটো আমি ভাবিছিলোঁ কি ওপৰত টেষ্ট কৰি আছে নেকি কিন্তু তলতে বোলে কৰি আছে ক'ভিড টেষ্টটো এতিয়া আমি আকৌ তলত যাম তলত যাই আৰু আহিব লাগিব তাৰ সঁচা হৈছে বহুত কষ্ট হৈছে আপোনালোকে কষ্টৰ ফলত মিঠা কৰি দিব আৰু তো গাইছ আহি পালোঁ এয়া মানুহবোৰে লাইন ধৰি আছে তো ইয়াতে ক'ভিড টেষ্টটো কৰিলেও ৰ'ব আৰু ইয়াৰ মোৰ নাম্বাৰ হ'ল 78ত মাতিব মই যাব লাগিব তো গাইছ ফাইনেলি চাই লওক ভালকৈ চাওক চকু মেলি নিগেটিভ মানে বহুত ভাল লাগিল নিগেটিভ আহিল এয়া চাই লওক নিগেটিভ এই গৰুটো কিবা হৈছে বা কিবা হৈছে দাদা ভালকৈ চাব ঐ কিবা খাব খুজি আছে কিন্তু দাদাজনে খাব দিয়া নাই কিবা পাগল হৈছে নেকি গৰুটোৱে কিবা হৈছে আৰু গৰুটোৰ ডেঞ্জাৰ দে একজন মোবাইলটো চেনিটাইজ হৈ যাব মোবাইলটো বেয়া হৈ যাব বাদ দিয়া কোনো মানে এইটো ফাৰ্ষ্ট দেখা পালোঁ চাওক না মানে বেলেগহে চেনিটাইজাৰ কৰা ষ্টাইলটো तेरी बात में फिर भी जी चारी ए अतीत की चादर ओढ़े खोया आज उन गुफाओं में है चंदा जाके पीछे তো গাইছ ফাইনেলি আহি পালোঁ ভিতৰত মানে ভাবি আছিলোঁ আহিম বুলি তো এতিয়া আহি পালোঁ বহুত ভাল লাগিলে সেই কেনে লাগছে এইফালে ফোন কৰি আছে ৰাজু কেনে মজা একেবাৰে মজা এতিয়া আপোনালোক দেখাই আছোঁ ভিতৰত কি আছে চব দেখাই আছোঁ चिपटा रात इन पहाड़ों के चमकता जुगनू जैसे तारे लाख इन फिजाओं में আৰু এই মন্দিৰটো চাই ওপৰত চাওক এইবিলাক সনাই দি মানে কিবা বোলে সোণাৰে সজাই আছে মানে শুনিছোঁ আৰু নিউজত গম পাইছোঁ এনে ইমান গম নাপাওঁ বাৰু भटकता राम सरफवारा मैं एक बादल में चलता আৰু গাইছ এয়া চালক ধুনীয়াৰ ঘণ্টি বোলে ঘণ্টি এইবিলাক চালক এইবিলাক আছে ঘণ্টি ধুনীয়াৰ ঘণ্টি আছে এইবিলাক যোৱাবাৰ আগতে দেখা নাছিলোঁ এইবাৰ কিন্তু আছে आ रहा गगन बरस पड़ा तो आवा আপোনালোকে যদি দেখা পাই থাকে যে কেলেণ্ডাৰত ফটোত বা নিউজত যদি দেখা পাই থাকে এনেকৈ দেখা পাই ন চিত্ৰটো মানে ফটোটো এতিয়া মই দেখাই দিছোঁ ল'ব অলপ কেমেৰাটো ঘূৰাই দিওঁ এইফালে চাই লওক এইবিলাক মন্দিৰ চাওক ভিউ চাওক না কি মজা ভিউ ইয়াতে মানে বহি ভাল লাগে মানুহ মন্দিৰৰ ভিতৰতে আছে ইয়াতে ইমান নাই এইখিনি জেগাত একদম মজা লাগছে মজা না আৰু আপোনালোকে কামাখ্যা খুলিল মানে একেবাৰে টেষ্ট কৰি মাস্ক চাস্ক পিন্ধি পূৰা মজাকৈ আহিব আৰু আমাৰ তিনিওজনৰে নেগেটিভে ওলাইছে
আৰু চাওক না কি মানুহ চানুহ নাই পূৰা মজা এনে হ'লেতো মানুহ বাপৰে বাপ কেতিয়াবাতো পূৰা ভিৰ হৈ যায় তো ইয়াতে এটা পুখুৰী আছে তো পুখুৰীটো দেখাবলৈ চেষ্টা কৰিম আপোনালোকক দেখিছেনে এইকেইটা মাছ হৈ চাওক ধুনীয়াৰ মাছ মাছেই মাছ পূৰা বহুত মাছ আছে ইয়াতে এইকেইটা দেখিছেনে এটা ধুনীয়া এটা মন্দিৰ পালোঁ মন্দিৰটো সজা আছে তো ইয়াৰ পৰা দেখালোঁ আপোনালোকক তাৰ আগত যাই আছোঁ আমি মানে মন্দিৰত নোসোমালোঁ মন্দিৰত মানে ইমান মানুহ আছে সোমাওঁতে মানে গধূলি হৈ যাব তো এতিয়া মন্দিৰত নোসোমালোঁ বহুত দেৰি হ'ল 3টামান বাজিলে সেই ৰাতিপুৱা 9টাতে আহিছিলোঁ ভাবক বহুত কষ্ট হৈছে সঁচা হৈছে বহুত কষ্ট হৈছে তো আপোনালোকে কষ্টৰ ফল লাইক কৰি দিব আৰু গাইছ আপোনালোকক ক'বই পাৰি গৈছোঁ কি মানে মন্দিৰৰ ভিতৰত মানে কেমেৰা এনেও নাই তো এতিয়া জোতা জোতা পিন্ধো যাব লাগে ঘৰত বলক তো এইখন চাই লওক দাদাৰ দোকানখন অলপ দেখাই দিব লাগে বোলে দাদাৰ দোকানখন দেখাই দিলোঁ এই দাদাৰ দোকানতে আমি চেনেলটো থৈছিলোঁ আৰু গাইছ এই খুৰা জোতাতে আমি চেনেলটো থৈছিলোঁ তো খুৰাৰ নাম কি আপোনাৰ শ্ৰীলংকা চকলিতা এনে মানে বেলেগত থ'লে পইচা লাগে কিন্তু খুৰাই ফ্ৰীতে থ'ব দিলে তো খুৰাই ধন্যবাদ থাকিল ঠিক আছে আৰু গাইছ কামাখ্যা মন্দিৰটো ইমানেই ওপৰতে চাই লওক কি ভিউ আপোনালোকে যদি খোজকাঢ়ি আহে ন অৱস্থা একেবাৰে বেয়া হৈ যাব আমিতো আধাটো খোজকাঢ়ি আহিলোঁ আগতে ইয়াতে বহুত ভাল লাগিল সেইকাৰণে এটা আৰু এইটো চাওক কি ধুনীয়া কি মজা আৰু ভিউটো চাওক না ভিউ চাওক একেবাৰে খাতাৰনাক ভিউ ৰাজু কেনে মজা গাইছ ইয়াত মানে বাঘ চাক মানে ওলাই থাকে মানে বাঘবিলাক ওলাই থাকে নিউজ চিউজত পাই থাকোঁ ন গাইছ আজি ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব আৰু মই এটা অতি সোনকালে ফুড চেলেঞ্জ আনিম আপোনালোকে মৰম দিব আৰু এটা মই প্ৰেংক বনাইছোঁ আপোনালোকে বহুত মৰম দিছে আৰু এইবাৰ ফুড চেলেঞ্জ এটা আনিম যদি পাৰোঁ সকলোৱে মৰম দিব তো গাইছ আজিলৈ ভিডিঅ'টো মানে লগ পাম এটা নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই খুচরা পয়সা আছে নাকি খুচরা পয়সা নাই নাই বাবা খুচরা एंसेस्टर बैटरी डाउन का किसका फोटो उठा रहा है